এইপানে কঠীয়া বস্তা দাঙি লৈছোঁ জহনী জাতি বহুত দিনৰ মূৰত ৰ'দটো দিয়া দেখি আজি একদম পাহাৰখনৰ সমান কাপোৰ পূৰা মেলি থৈছোঁ আৰু মানে শুকুৱাই নাই এতিয়ালৈকে আৰু মেচিনত ধুই ফিটাহি মাৰিছে বুলি নাভাবিব হাতে ধোৱা কাপোৰ এয়া ল'ৰা ইউনিফৰ্ম অলপ অলপ তিতি আছে আৰু এয়া আমাৰ পাছফালে চাওক পানী এয়া আমাৰ কল চেনি কলৰ গছ আৰু পানী চাওক পাছফালে ভিতৰত মানুহজনক বিচাৰি ফুৰিছোঁ আৰু বহি আছে ইয়াত আৰু কি হৈছে নাজানো আৰু মাতি আছোঁ সুধি আছোঁ একো নকৈও নেমাতেও যদি কিবা টেনশ্যন হৈছে ক'ব লাগে ন একো কথা চথা নকয় মনে মনে আছে মাতিবলৈও মন আৰু চাওক এতিয়াও কিদৰে মন মাৰি এনেকৈ ৰখি আছে মই অথনিৰ পৰা তেওঁক সুধি আছোঁ যদি কিবা আছে কওক নাই নকয় দুখবোৰ সদায় ভগাই ল'ব লাগে তেতিয়া কষ্টটো অকণমান কম হয় বহি থকা জেগাৰ পৰা উঠি গৈ আকৌ গাহৰি পাছত লাগিলে মানে কি হয় গাহৰিকেইটা খুলি থৈছে আৰু এনেকৈ পিছবেলা টাইমটোত অকণমান এৰি দিয়া হয় আৰু তেওঁ তাকে চাই আছে ময়ো বাৰু বান্দাতে বহি আমি সকলোৱে চাই আছোঁ তেওঁহে খালি মাত বোল কৰিব মন নকৰে কিয় বাৰু মই নাজানো কিন্তু সুধি আছোঁ কিনো হ'ল কিবা হ'ল নেকি কিবা টেনশ্যনত আছে নাই ক'ব বিচৰা নাই সেইকাৰণে বৰ জোৰকো কৰা নাই আৰু আছে মোৰ পৰা আঁতৰি আঁতৰি অলপ আৰু এইপিনে আমাৰ বাৰীৰ কঁঠাল চাওক কঁঠালটো খাম বুলি ভাবিছোঁ কিন্তু গৰম দেখি খাব মন আৰু টেনশ্যন বাদ দিলোঁ ঘৰৰ টেনশ্যন ঘৰতে থলোঁ যি কি নহওক আৰু এইপিনে আমি ওলাই আহিলোঁ আমাৰ চাৰিআলিলৈ বুলি আৰু আমাৰ পোৱালি দুটা চাওক কি ধুনীয়াকৈ গৈ আছে আৰু এয়া আহি পাই গ'লোহি মোবাইল দোকান অলপ কিবা এটা দেখুৱাবৰ কাৰণে ইয়ালৈ বুলি আহিছিলোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ এতিয়া অলপ বজাৰ কৰিম বেছি নহয় বা সৰু সুৰা লগতে চানা খাম আৰু আপোনালোকে চাই থাকিব কেইটকা দিব এটা দিবলৈ আছে মোৰ আগত দি লওক জহনী জাতি কি ঠিক হয় দেখাইছে দিয়ক আমাৰ সোণটোদা মৰমৰ সোণটোদা ক'লৈ গ'ল কয়লা আৰু এইপিনে আমি ৰখিলোঁ কেঁচা চাহ খাবৰ বাবে মিহি হোৱা এইটো চাৰিআলিত এইটো মান লাগে আকৌ কফি যাব চাৰিআলি কা হয় ন চাৰিআলি হ'ল আমাৰ দম নাই ৰখীয়া নাই দিবা ইমান মোৰ পানী আৰু চানা খালোঁ আৰু আজিলৈ কেনেকৈ কমেণ্ট কৰি সকলোৱে জনাব